তো গাইজ এইটো গিভৱে আছিল আপোনালোকৰ কাৰণে। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জোনাকি ব্লগছ। গাইজ আজিৰ ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈ আছে আৰু গাইজ আপোনালোকৰ কাৰণে এটা ভাল গিভৱে হ'ব আজিৰ ভিডিঅ'টো। আৰু গাইজ ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈ। আৰু তিনিটা ষ্টেপ আছে, সেই তিনিটা ষ্টেপ পূৰা কৰিলেহে আপোনালোকে গিভৱেটো পাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক গিভৱেটো দেখাই আছোঁ আৰু গিভৱে তিনিটা ষ্টেপ কি পূৰা কৰিলে আপোনালোকে গিভৱেটো পাব তাকে মই কৈ আছোঁ। তো গাইজ এইটো গিভৱে আছিল আপোনালোকৰ কাৰণে আৰু গিভৱেটো চাওক, মই ভালকৈ দেখাই আছোঁ, চাওক। অকল আপোনালোকৰ কাৰণে এটা ৰাইচ কুকাৰ লৈ আহিছোঁ। আৰু তো গাইজ গিভৱেটো পাবলৈ হ'লে আপোনালোকে তিনিটা ষ্টেপ পূৰা কৰিব লাগিব। 1 নম্বৰত এইটো ভিডিঅ'তে এটা লাইক কৰিব লাগিব। 2 নম্বৰত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব। আৰু 3 নম্বৰৰ ষ্টেপটো হ'ল আপোনাৰ কমেণ্ট বক্সত ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব আৰু আপোনাৰ এটা কমেণ্টতেই আপোনাৰ ডিচাইড কৰা হ'ব গিভৱেটো। তো আজি 20 তাৰিখ হয়, আজিৰ পৰা 10 দিন পিছত মই গিভৱেটো ডাইৰেক্ট এনাউন্স কৰি দি দিম। যোনে পায় তাক ডাইৰেক্ট কোৰিয়াৰ দি পঠাই দি দিম। গাইজ এইখিনি আছিল গিভৱেৰ ষ্টেপ তিনিটা। তো আপোনালোকে ভালকৈ মনত কৰি ভালকৈ চাই ষ্টেপ তিনিটা পূৰা কৰিব, তেনেহ'লে আপোনালোকে গিভৱেটো পাব। আৰু যদি তিনিটা ষ্টেপৰ এটা বাকী থাকে গিভৱেটো নাপাব। গতিকে গাইজ ভালকৈ তিনিটা ষ্টেপ হেৰি কৰিব, গিভৱেটো আপোনালোকে পাম বুলি মই আশা কৰিলোঁ। তো গিভৱেটো যোনে পায় মই তাক ধুনীয়াকৈ তাৰ ওচৰত যাই পেলাই, বা মই যদি নাযাওঁ কোৰিয়াৰ ছাৰ্ভিচ দি মই আপোনালোকৰ গিভৱেটো ডাইৰেক্ট আপোনালোকৰ ঘৰলৈ পঠাই দি দিম। গাইজ এইখিনিতে মই আপোনালোকক এটা বস্তু দেখাওঁ। গাইজ চাওক কিমান বতাহ উঠিছে, চাওক কিমান জোৰেৰে বতাহ উঠিছে। এইফালে চাওক, সেইফালে চাওক পানীবোৰ কেনেকুৱা কৰি আছে, চাওক গাইজ ইমান ৰ'দ দিছিল ৰাতিপুৱাৰ পৰা। তো এতিয়া ঠাণ্ডা বতাহ মাৰিছে, ভালে হৈছে, ঠিক আছে। বাকী বতাহটো ইমান লাহে দিয়া নাই, কিন্তু জোৰেকৈ বতাহ দিছে। এনেকুৱা বতাহ আহিলে একচুৱেলি মানুহৰ ক্ষতি হয়, তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল। আৰু গাইজ ভিডিঅ'টো যদি ভাল লাগে তো লাইক কৰিব। আৰু ভিডিঅ'টো গাইজ আপোনালোকৰ বন্ধু বান্ধৱী ওচৰে পাজৰে মানুহসকলক আপুনি শ্বেয়াৰ কৰি ভিডিঅ'টো পঠাই দিব, যাতে সিও কৰিব পাৰে, আপুনিও কৰক। যোনে পায় সিটো পাবই আৰু। তো গাইজ ঠিক আছে, আজিৰ ভিডিঅ'টো এইখিনিতে।